আমাৰ এই বুঢ়ীজনীক কিবা এটা কৰিব লাগিব। ইমান চেপচেপাই থাকে, অশান্তি লাগি গৈছেগে আৰু। আমাৰ এই ল'ৰাটোৱে কি যে বৈ আনিলে মোৰ ঠিকেই নাই, একে হজমে নহয়। মা, আপোনাৰ কি হ'ল? কিয় মোক ইমান কেটকেটাই থাকে? কি হ'ল? তোক কি ক'লো? মই কি ক'লো হা? মই কি ক'লো? এই দেখোন লেতেৰা বৈখন উঠাই আছে। মা, আপুনি কি হ'ল? মই উঠাই থকাটো কি হ'ল? বুঢ়ীজনীয়ে মোক শান্তি নাইকিয়া কৰিছে। এই বুঢ়ীজনীক কি কৰিম মই চব কৈ দিম আজি। হেল্ল', কি কৰিছে? হ'ব ভাল। মায়ে যে মোক সদায় কেটকেটাই থাকে। লগত পাতি আছে কথা। কাৰ লগত কথা পাতিছে? কোন পৰৰ লগত কথা পাতি আছ? মই মোৰ মানুহজনৰ লগতে কথা পাতি আছোঁ। কথাখিনি চাগৈ লগাইছ? মই নাই লগোৱা আপোনাৰ কথা। নহয়, বোৱাৰীক ল'ৰাৰ পৰা আঁতৰাবই লাগিব, বেলেগ কৰিবই লাগিব। পালো ঘৰত থকা এদিনা ভাল আছিলে, কিয় ইয়ালে বিয়া হৈ গুচি আহিলো? মই ঘৰত থাকোতে ভাল আছিলে, মই কিয় বিয়া হৈ গুচি আহিলো? কি হলো? কান্দিব নাপায় নহয়। হ'ব দিয়া, আজিৰ পৰা আমি মিলা প্ৰীতিৰে থাকিম। মোক ইমান গালি দি থাকে। হ'ব দিয়া, আজিৰ পৰা নকৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী। আপোনালোক আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে কৰিবলৈ নাপাহৰিব, আৰু আহিব লগা ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।